हेलो एवरीवन गुड मर्निंग अस्सलाम वालेकुम नमस्कार आशा करूँ आपलोक सकलो भाले आछे आपलोक दुआ आशीर्वादत मोरो भाले और मोर नतुन एटा भिडिओ लय आपलोक सकलोके स्वागतम जनाइछो और भाबिछो भिडिओ एटा स्टार्ट करि दिওঁ আজি जेहेतु बतर एकेदिन बहुते बेया तथापिও बोलो भाबो किनो करूँ जानो कब পৰা নাই আৰু भिडिओটো स्टार्ट কৰি দিছো আপোনালোকে भिडिओটো শেষলৈকে চাই থাকিব আৰু আজি ব্ৰেকফাষ্টৰ কাৰণে মই আগদিনাখন ৰাতিয়ে এইটো প্ৰিপেয়াৰ কৰি থৈছিলোঁ ৰাতিয়ে বাৰু মই এইটো ক্লিপ লৈ থৈছিলোঁ এইফালে 3 চামুচ লৈছোঁ ৰোল ওটছ মানে যেটো ওল্ড ফেশ্বন ৰোল ওটছ বুলি কয় তো অলপ গোটা গোটা থাকে ওটছটো এনেকৈ নৰ্মেলি ধৰি লওক অলপ গুৰি টাইপৰ থাকে এইটো হৈছে একদম গোটা আৰু অলপমান মই আমুল তাজা গাখীৰ দিছোঁ আৰু যেহেতু ফ্ৰেছ গাখীৰ নাই আমাৰ ঘৰত তো আৰু ইয়াত দুটা মই দিছোঁ খেজুৰ তাৰ মানে মই গুটিকেইটা আঁতৰাই লৈছোঁ আৰু এইফালে এলমন্ড 4টা লৈছোঁ ওয়ালনাট 2টা লৈছোঁ একেটাও মই পানীত তিয়াই থৈ দিম এতিয়া ওভাৰনাইট মানে এটো সোক কৰিবৰ কাৰণে আৰু ৰাতিয়ে তিয়াই থৈ দিছোঁ আৰু ৰাতিপুৱা মৰ্নিং উঠি দেখিছোঁ এখিনি ধুনীয়াকৈ একদম ফুলি আছে আৰু ইয়াত এলমন্ড কেইটা ওয়ালনাট কেইটা বাকলিটো গুছাই ইয়াতে মই দি দিছোঁ আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্সাৰত মাৰি মানে একটা স্মুদি টাইপত বনাই লম আৰু ইয়াত মিক্সাৰত মাৰিটো ধুনীয়াকৈ ডাঠ হৈছে ইয়াত অকণমান পানী মিক্স কৰিব লাগিব যেহেতু আৰু একদম ধুনীয়া এটা স্মুদি হৈ গৈছে বেটাৰ টাইপত আৰু এইটোৱে মই আজি ব্ৰেকফাষ্টত লম ভাবিছোঁ অলপমান লাইটকে আৰু হসাকে খাবলৈ ইমান টেস্টি হৈছিলে বিৰাট ভাল লাগিলে মই এইটো ফাৰ্স্ট টাইম ট্ৰাই কৰিছিলোঁ কিন্তু ইমান টেস্টি হ'ব বুলি ভবাই নাছিলোঁ আৰু যেটো মানে মিঠা হেতু ধৰি লওক খেজুৰৰ পৰা অলপ অলপ আহিছে তাৰ পাছতে ব্ৰেকফাষ্ট কৰি উঠি এফালে ভাবিছোঁ অলপমান মই চুপ বনাম চিকেন চুপ একদম ঘৰুৱাভাৱে আৰু মানে কি এই চুপটো মানে ধৰি লওক জ্বৰ কাহ চৰ্দি হলে মেলিলে খালে একদম ভাল হৈ যায় তো মই বনাইছোঁ ইয়াতো মানে এই যিকেইটা শাক লৈছোঁ এইকেইটা দিলে মানে বহুত ভাল মানে আগতে ময়ো নাজানিছিলোঁ কিন্তু আমাৰ তাত মানে মানুহজনৰ ঘৰৰ তাত এওঁলোকে তেনেকৈ বনাই খায় কিন্তু ময়ো এদিন খালোঁ মোৰ তেনেকৈ জ্বৰ কাহ চৰ্দি ভাল হৈছিলে আৰু সেইকেইটা এইফালে দেখিছে এইখিনি লোকেল মুৰ্গী মানে মাংস হয় পুৰা থেতেলিয়াই লৈছোঁ আৰু এই শাককেইটা যে হৈছে শাককেইটা আছিলে একচুৱেলি এইটো মানে এটা পথাৰত ওলাই এই শাকটো খোৱা বিলঙনি বুলি কয় আৰু এটা হৈছে পছতীয়া আগ মানে পছতীয়া কোমলীয়া আগ 4-5টা লৈছোঁ আৰু তেনেকুৱা শাক 4-5টা আগ লৈছোঁ মানে বেছি দিব নালাগে ইমানটো দিলে হৈ যায় আৰু সেইকেইটা দিলে মানে গাৰ বিষ মৰে জ্বৰ কাহ চৰ্দিও ভাল হয় এইফালে কুকাৰ এটাতে মানে মই সকলোখিনি দি লৈছোঁ মাংসখিনি দিলোঁ আদা নহৰু পেষ্টটো দি লৈছোঁ জালুক অলপমান গুড়ি কৰি দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখো দিছোঁ আৰু তেল চেলটো একেবাৰে ব্যৱহাৰ নকৰোঁ বাৰু পিঁয়াজ এটা এনেকৈ মানে কাটি লৈছিলোঁ পিঁয়াজখিনি দি দিছোঁ আৰু ইয়াতে এতিয়া মই সেই আগকেইটাও এড কৰি দিম যিকেইটা কৈছিলোঁ যে পছতীয়া মানে এনেই 3-4টামান আগ দিব লাগে আৰু বহুত বেছি দিবলৈ নালাগে মানে সেইকেইটা দিলেও বহুত কামত আহে আপোনাৰ গা বিষ জ্বৰ কাহ চৰ্দি ভাল হয় মই 4টামান আগ দিছোঁ ইমানকেইটাই যথেষ্ট তাৰ পাছতে এইফালে যেটো কৈছোঁ বিলঙনি এইটো খোৱা বিলঙনি বুলি কয় পাবলৈ নাই পথাৰবিলাকতে ওলাই আমাৰ ঘৰত দুজোপা আছিলে তাকে মায়ে ছিঙি আনি দিলে আৰু এইফালে তেজপাত দুখিলাও দি দিছোঁ আৰু এতিয়া ইয়াত মই অলপমান গৰম পানীয়ে দি দিছোঁ আৰু গৰম পানী এড কৰি দিছোঁ এড কৰি আৰু মানে অলপ পুৰা 10টামান হুইচেল মাৰিবলৈ দিম আৰু পুৰা হুইচেল মাৰি যেতিয়া মানে এইখিনি পুৰা সিজি যাব আৰু তেতিয়া গৰমে গৰমে এইখিনি খাই বিৰাট ভাল লাগে বহুতখিনি মানে বডিটোৱে আৰাম পায় মানে মই নিজেই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ এনেকৈ জ্বৰ কাহ চৰ্দি হ'লে এবাৰ খাই চাবচোন পুৰা মাংসখিনি থেতেলিয়াই তেনেকৈ বনাই পিনি খাব বহুত বেছি বস্তুৰ প্ৰয়োজন নহয় আৰু এতিয়া পুৰা 10টামান চিটি মাৰিবলৈ দিম তাৰ পাছতে চাম এইখিনি কি হৈছে আৰু তেল দিয়াই নাই দেখিছেনে মাংসৰ পৰাই তেল কেনেকৈ ওলাইছে তেনেহ'লে আমি যদি এক্সট্ৰা তেল ইউজ কৰি খাওঁ কিমান বেছি আমি অইল মানে খোৱা হৈ যায় ন আৰু এইখিনি ধুনীয়াকৈ সিজি গ'ল একদম পাৰফেক্ট হৈছে তাৰ পাছতে মায়ে পিছে এইখিনি গলিছিলে দেই বেটাৰ এটা বনাইছিলে এইখিনি মানে ভাত খোৱা চাউলৰ পিঠাগুড়ি হয় পিঠাগুড়ি ঠাণ্ডা পানীত মানে এনেকৈ অকণমান নিমখ দি গলি লৈছিলে বেটাৰ বনাই লৈছিলে মই ইয়াত 2 টোপালমান জোখা মিঠাতেল দিলোঁ এইটো এটা পিঠা বনাম বুলিকৈ আৰু এই পিঠাটো আমাৰ ফালে হানেকি পিঠা বুলি কয় আপোনালোকে কি বুলি কয় বাৰু জনাবচোন আৰু টেৱাখন গৰম হোৱাৰ পাছত অকণমান তেল দি এনেদৰে কাপোৰ এখনে তেলখিনি মই মোহাৰি লৈছোঁ তাৰ পাছত অকণমান পানী ছিটিয়াই দিব লাগে তেতিয়া পিঠাটো লাগি নধৰে আৰু এতিয়া এনেদৰে অলপ অলপকৈ দি দিছোঁ এনেদৰে মই 3 চামুচমান দিম আৰু 3 চামুচ দি ধুনীয়াকৈ এইটো মানে বহলাই দিম
আৰু এয়া ধুনীয়াকৈ বহলাই দিছোঁ হানেকি পিঠা খাব বুলি মানে চিকেন চুপৰ লগত আৰু তো সেয়ে বোলো বনাই দিওঁ এতিয়া মামীহঁতেও আছে খাব অলপমান শক্তিও পাব তেওঁলোকে আৰু এই তেল অকণমান লগাই পানী অকণমান ছিটিয়াই দিলে তেতিয়া ইমান লাগি নধৰে মানে টেৱাখনত আমাৰ যিহেতু টেৱাখন অকণমান পাতলা হৈছে সেয়ে অকণমান লাগি ধৰিছে বাৰু কিন্তু পাৰফেক্টলি বনাবলৈ হ'লে তেনেকুৱা মানে চিষ্টেমত কৰিবচোন একদম ধুনীয়াকৈ হৈ যায় অলপ সাৱধানে কৰিবলগীয়া হয় আৰু ভাগি যায় বুলি আৰু এয়া ধুনীয়াকৈ মই পিঠাকেইটা বনাই লৈছোঁ আৰু এইফালে এইকেইটা পিঠা বনাই ল'লোঁ গৰমে গৰমে একদম গৰম গৰম চুপৰ লগত তেনেদৰে পিঠা খাব বোলে আজি আৰু এইফালে চুপো ধুনীয়াকৈ ৰেডি হৈ গ'ল মোৰ এতিয়া এয়া মানুহজনো আহিলে মানুহজনকো খুৱাই দিছোঁ কেনেকুৱা হৈছে ক'বলৈ কৈছোঁ কেনেকুৱা লাগিলে কওক হা কেনেকুৱা হৈছে এনেকুৱা মজা হৈছে এইফালে দিছোঁ চুপ খাবলৈ কেনেকুৱা মজা সঁচাকৈ মজা লাগিছে ন খাবলৈ আৰু আজি নেক্সট ডে মৰ্ণিং মানুহজন যাবলৈ ওলাইছে যিহেতু আজিৰ পৰা আকৌ ডিউটি ষ্টাৰ্ট হৈ গ'ল আৰু ঘৰটো একেবাৰে ঠাণ্ডাই হৈ যাব আজিৰ পৰা ডিউটি আছে অন হৈ আছে গ'ল অফ পাইছিলা নেকি